নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু এটা নতুন টপিক মানে টপিকটো একো নতুন নহয়, কিন্তু খালি মই আপোনালোকক বহুত দিনৰ পৰা কৈ আছিলোঁ মই গৰু পোৱালিখিনি দেখাম। তো আপোনালোকে জানে মই তিনিচুকীয়াত থাকোঁ। তিনিচুকীয়া ৱেডাৰটো খুবেই বেয়া হৈ থাকে, এনি টাইম বেয়া হৈ থাকে। তো বহুত দিনৰ মূৰত লাহে লাহে কৈ বৰষুণটো এৰিলে। আজি 5-6 দিনমান হৈছে বৰষুণটো সম্পূৰ্ণকৈ এৰিছে। তো খেৰো নাছিলে, খেৰতো বহুত কষ্ট। তো মই এতিয়া আপোনালোকক হ'লেও মই গৰু পোৱালিখিনি দেখাওঁ। গৰু পোৱালিখিনি কেনেকুৱা কি আপোনালোকক ক'ম। অলপমান ক্ষীণালে তো চাব, হ'লেও কিছুমান কথা ক'ম, ইয়াত গম পাব। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোক চবতকৈ একদম সৰুপে যাওঁ। এইজনী 1 মহীয়া পোৱালি হয় বেচেৰি, চাওক 1 মহীয়া চুটকি, এই নাম চুটকি হয়। এই চুটকি যা, পিছত যা। এইজনী। তাৰপিছত এইটো মোৰ এইচএফৰ এই কৰ্চ এজনী আছে যেন, কৰ্চজনীৰপৰা হোৱা মেল পোৱালি এইটো। তাৰপিছত এজনী গিৰ পোৱালি হয়। তাই 4.5 মাহ এই বয়স, 4.5 মাহ। তাৰপিছত এইজনী গিৰৰ লগত দেশী আছিলে কৰ্চ, তাতে হৈ অহা কৰ্চ। তো এইজনী আপোনাৰ 4.5 মাহ। তাৰপিছত এইজনী 7 মহীয়া পোৱালি হয়। এইজনী 7 মহীয়া। এইজনী মোৰ ঘৰত চবতকৈ প্ৰথমে জন্ম হোৱা। তো গৰু পোৱালিখিনি আচলতে ক্ষীণালে। খেৰ কালি আহি পালে মোৰ ঠাইত। 10 দিনমান খেৰ নাছিলে, আৰু মোৰ ঘাঁহতলিখিনি ঘাঁহো শেষ হ'ল। তো সেনেকুৱা কিছুমান পৰিস্থিতিৰ কাৰণে তাৰপিছত গোহালিটো বনালোঁ। গোহালিটো বৰষুণৰ কাৰণে আপোনাৰ চব ভাঙি গ'ল, নহ'ল, চব এনেই গ'ল এইবিলাকত। তাৰপিছত এজনী 1 বছৰীয়া পোৱালি হয়। এজনী তাতে গাভিনী হৈ অহা মাইক। মোৰ ইয়াত যিমানকেইটা পোৱালি আছে চব তাতে গাভিনী হৈ অহা। 1 বছৰীয়া পোৱালি হয়। 1 বছৰীয়া পোৱালি হয়, কিন্তু মোৰ 7 মহীয়া পোৱালিটোতকৈ তাই এতিয়া বৰ্তমান যিটো 7 মাহ মোৰ ইয়াত জন্ম হৈছিলে সেইটোতকৈ তাই বেছি চাপৰ। মানে এতিয়া চাপৰ আৰু শিংটো ওলাইছে। ইহঁতৰ শিং ওলোৱা নাই, তাই শিং ওলাইছে লাহেকৈ অলপমান। মাইকৰ নিচিনাই ৰেডাৰ হ'ব যেন পাইছোঁ, আৰু মাইকৰ সৈতে একদম ছেম টু ছেম হয় তাই। তাৰপিছত এজনী মোৰ এইজনী সেই তাইতকৈ ডাঙৰ বয়সত। এইজনী ধৰক 4 মাহ। আৰু 4 মাহৰ আৰু 10 মাহৰ পোৱালিটো প্ৰায় অলপমান সমান হওঁ হৈছে। কাৰণ মেইন কথা হৈছে কি, গাখীৰ লগতে কথা। মই জানোৱেই, কাৰণ এইবাৰ মই গাখীৰ নেপাওঁ কাৰণে মই ইমান গাখীৰ আশা কৰা নাই। আৰু নেক্সট বাৰলৈ যেতিয়া গাখীৰ হয়, যদি ভগৱানে কৰাত, তো তেতিয়াহ'লে গোটেইখিনি মাইকী পোৱালি হয়। ভগৱানে যদি কৰে তো চবেই লাহেকৈ 2 বছৰৰ পিছত গাভিনী হ'ব। গাভিনী হোৱাৰ পিছত কি পাওঁ কি নাপাওঁ ৰিজাল্ট, তেতিয়াহে মানে মই এটা ব্ৰিডিং ছেটআপ বনাম বুলি ভাবিছোঁ গিৰৈ। যদি জীয়াই থাকোঁ পৃথিৱীত, তো তেনেকৈয়ে সপোনবিলাক সেনেকৈয়ে আছে। তো আৰু ইহঁতক ঘাঁহৰো খুব অভাৱ, কাৰণ মই ঘাঁহতলিখিনি 2 বিঘা ঘাঁহ আছে। 2 বিঘা ঘাঁহৰ আপোনাৰ নহ'লগৈ, আৰু কিছুমান খালে আপোনাৰ। এতিয়া মানে ঘাঁহ সিহঁতক কেনেকুৱা ঘাঁহ দি থৈছোঁ। এজনী চাওক গৰু মোৰ। তাই গাখীৰ নাই। তাই এবাৰ চিমেণ্ট লগাইছিলোঁ, কিন্তু মই বুল দি পেলাই ক্ৰছ নকৰালোঁ। ভাবিছিলোঁ কি গ্ৰীণলেণ্ডো উলিয়াম, কিন্তু মোৰ আইডিয়া তাই গাভিনী নহ'ল যেন পাইছোঁ। 3 জনী মানে লগাইছিলোঁ চিমেণ্ট। মোৰ আইডিয়া এজনীও ৰোৱা নাই এতিয়ালৈকে। এজনী ৰৈছে যেন পাইছোঁ খালী, বাকী 2জনীটো ৰোৱা নাই, কনফাৰ্ম হৈ গ'লোঁ। এনেকৈয়ে আমি যিটো মানে বাৰীৰ পৰা ঘাঁহ কিছুমান এনেকৈ উঠাই আনোঁ, এনেকুৱা বাৰীৰ পৰা ঘাঁহ কিছুমান উঠাই আনি তাৰপিছত সেনেকৈয়ে দি আছোঁ। আৰু চকামাহ আছে, কলমৌ আছে ডাঙৰ জাতৰ, আৰু কিছুমান ঘাঁহ আছে, এনেকৈ মিক্স কৰি এনেকৈ দি আছোঁ। এইজনী জল খোৱা নাছিলে কাৰণে এই গাখীৰটো নাপালোঁ, কিন্তু ফেহুটো উলিয়াইছিলে 6 লিটাৰমান। জলটো খোৱা নাছিলে, এণ্টিবায়'টিক মাৰিব লগা হ'ল, আৰু পোৱালি গোটাই গাখীৰ খাব নিদিলে। এইজনী পোৱালি হয় আপোনাৰ, এইটো যিটো মানে দেশী টাইপ বুলি ক'লোঁ যেন, এইটো। তো এইজনীয়ে তাইৰ পোৱালি হয়। ইহঁতেও ভালেই গাখীৰ দিয়ে, কাৰণ ইহঁতে যদিও আপোনাৰ দেশী টাইপ যদি হয়ও, তেতিয়া ইহঁতে ভাল গাখীৰ দিয়ে। তো বাকী মোৰ গৰুখিনি মই আপোনালোকক এদিন দেখাম, কাৰণ গৰুখিনি বহুত কষ্ট পালে, বহুত ক্ষীণালে। সেইকাৰণে আপোনালোকক এতিয়া মই দেখুওৱা নাই। 10 দিনমানতকৈ বেছি মোৰ খেৰ নাছিলে। তো সিমান দিনত গৰুখিনি যিটো কষ্ট পালে, মানে আপোনাৰ দানা খোৱালেও খালী হেৰি নহয়। নহ'লে খেৰ চেৰ যদি সম্পূৰ্ণ থাকে, তেতিয়া গৰু আপোনাৰ ইমান এটা কষ্ট পোৱা নাযায়। দানা 1 টাইম খেৰ, 1 টাইম ৰাতি খেৰ দি থ'লোঁ। ৰাতিপুৱা দানা, দুপৰীয়া ঘাঁহ, আকৌ সন্ধিয়া
দানা তাৰপিছত আকৌ ৰাতি খেৰ এইটো দি থ'লোঁ, যিমান ইচ্ছা তিমান সিহঁতে খাব পাৰে যাতে, যিমান ইচ্ছা তিমান খাব পাৰে যাতে। তো সেনেকৈ গৈ পেলাই বাকী সিহঁতে খাই আছে চবেই, এইফালে এনেকৈ খাই আছে। ইয়াত এটাও পোৱালি চেলৰ কাৰণে নাই, আপোনালোকে আকৌ নক'ব গৰু পোৱালি লাগে, কণ্টেক্ট আকৌ ফোন কৰি নাথাকিব, কাৰণ মই আপোনালোকক কৈ দিছোঁ মোৰ ঠাইত চেলৰ কাৰণে গৰু পোৱালি নাই, গৰু নাই, চেলৰ কাৰণে গৰু নাই। কাৰণ এতিয়া মই খালী ব্ৰিডিং ছেটআপ ভগৱানে কোৱাত 20জনী যেতিয়ালৈকে মোৰ গিৰ নহয় তেতিয়ালৈকে মই মানে খালী ব্ৰিডিঙতে কাম কৰিম। 20জনী মান বনোৱা এটা মোৰ প্লান আছে গিৰ। আৰু গিৰো আপোনাৰ গুৱাহাটী ছাইডতো গাখীৰ দামটো বহুত। আৰু মই এনেকুৱাও পাইছোঁ যাৰ ঠাইত HF-ৰ ফাৰ্ম আছে, HF-ৰ ফাৰ্ম আছে, কিন্তু এতিয়া সিহঁতে গিৰ বিচাৰি হাহাকাৰ হৈ আছে। কিহৰ কাৰণে? কয় কি মানে মোৰে চিনাকি হয়, ভাল চিনাকি হয়, মোক গিৰ এজনী লাগে গাখীৰ খাবলৈ। মই বোলো কিয়, আপোনাৰ ঘৰত দেখোন HF আছে, জাৰ্চি আছে। নহয়, HF জাৰ্চি গাখীৰ নাখাওঁ, মোৰ চুগাৰৰ প্ৰব্লেম আছে, মই মানে চুগাৰৰ প্ৰব্লেম, গিৰৰ গাখীৰ খালে চুগাৰটো ভাল হয় বুলি কৈছে, আৰু BPটো হাই মোৰ। তো মেইন আপোনাৰ ক'ব গ'লে সেইটোৱে হয়, ইহঁতৰ গাখীৰটো ঔষধি হয়, সেইটো কাৰণে সিহঁতৰ গাখীৰটো ঔষধি যিহেতু, সেইকাৰণে সিহঁতৰ গাখীৰবিলাকত ডিমাণ্ড হয়। আৰু গুৱাহাটীৰ নিচিনা চহৰত 120 টকা গাখীৰ বিক্ৰী হয়। আমাৰ অসমৰ কথা কৈছোঁ, বাহিৰতো কথা বেলেগ বাদ দিয়ক। তাৰপিছত গিৰ হওক চাহিৱাল হওক, সিহঁতৰ দুইটা গাখীৰ দাম আছে, কিন্তু গিৰটো মানুহে বেছি প্ৰিফাৰ কৰে। কিহৰ কাৰণে? গিৰৰ কিছুমান মানে কথা কিছুমান আছে, যেতিয়া আপুনি কেতিয়াবা গুজৰাটত যাব বা গুজৰাটত আপুনি ভিডিঅ'বিলাক চাব, তাত গম পাব গিৰৰ কিহৰ কাৰণে গিৰৰ গাখীৰটো ইমান মূল্য কিহৰ কাৰণে ইমান দিয়া যায়। তো তাত কিছুমান পুৰণা আধ্যাত্মিক কিছুমান কথা আছে। শ্ৰীকৃষ্ণই গিৰ গৰু পুহিছিল বোলে, যেতিয়া তেওঁ মানে মথুৰা এৰি গুচি গৈছিলে, তেতিয়া গিৰৰ জংঘলত যাই গৰুবিলাক এৰি দিছিলে গুজৰাটত। যেতিয়া গুজৰাট তেতিয়া আগতে কিবা আছিল চাগে বেলেগ, তাত যাই পেলাই গিৰৰ জংঘলত যাই গৰুবিলাক এৰি দিছিলে। তো সেইকাৰণে শ্ৰীকৃষ্ণই যিহেতু মানে গিৰৰ লগতে ভগৱানৰ গৰু বুলি কয়, মানে ভগৱান শ্ৰীকৃষ্ণৰ ৰখা গৰু বুলি কয়, সেইকাৰণে মানে তাৰ কিছুমান গুণাগুণবিলাক ভাল নে কি, সেইবিলাক ইমান এটা ভিতৰুৱা কথা আমি নাজানো বা মই নাজানো, কিন্তু যিমানখিনি শুনিছোঁ আৰু তাত, কাৰণ এইবিলাক শুনা কথাহে, কয় এনেকৈ তেনেকৈ ভগৱান শ্ৰীকৃষ্ণ এনেকৈ তেনেকৈ গিৰ ৰাখিছিলে, তাৰপিছত গিৰটো জংঘলত যেতিয়া তেওঁ মানে গুচি গৈছিলে দ্বাৰকা এৰি, তেতিয়া মানে এৰি দিছিলে গৰুবিলাক জংঘলত যায়। তো সেনেকুৱাই কথা। বাকী গৰু পোৱালিখিনি আপোনালোকে চালে কেনেকুৱা হৈছে, বৰ বেছি ভাল হোৱা নাই, ক্ষীণাইছে গৰু পোৱালিখিনি, যেনেকুৱা হ'ব লাগিছে তেনেকুৱা নাই হোৱা। কাৰণ মই আপোনালোকক ক'লোৱে, বেচাই আহোঁতে সিহঁতকো এক টাইমেই খুৱাই ৰাখিলোঁ, কিন্তু এতিয়া খেৰ আহি গ'ল, কালি আনিলোঁ, এতিয়া খেৰৰ অভাৱ নহ'ব আৰু। খেৰ মই গম পাই গ'লোঁ এবাৰ কিমান খেৰ লাগিব, কালি এগাড়ী পেলাইছোঁ এইখিনি, এগাড়ীটো আপোনাৰ ধৰক 20 দিনমান যাব। তো খেৰৰ এবাৰ অভাৱ নহ'ব, খেৰৰ অভাৱ নহ'ব। কিহৰ কাৰণে মই কৈছোঁ খেৰৰ অভাৱ নহ'ব, এবাৰ গম পাই গ'লোঁ। মানে মোক কমচে কম 15 গাড়ী খেৰ লাগিব, 15 গাড়ী খেৰ হ'লেহে মোৰ গোটেইখিনি গৰু মানে মেনেজ হ'ব। বাকী ভিডিঅ'টো চাই কেনেকুৱা লাগিলে? যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নেক্সট টাইম এনেকুৱা ভিডিঅ' পাবলৈ। আৰু কিছুমান ফাৰ্ম ভিজিট আছে, চৰকাৰী ফাৰ্ম কিছুমান ভিজিট আছে, তেওঁলোকে মাতিছে, কিন্তু মই যাবহে পৰা নাই। ইয়াৰ পিছত মই আপোনালোকক কিছুমান চৰকাৰী ফাৰ্মৰ আপডেট দিম, আপোনালোকে চাব পাৰিব, তাত কিছুমান কথা শিকিব পাৰিব। বাকী ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ। আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে।